Hello everyone, মই নীলাক্ষীয়ে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি গৈ আছো কাৰ্বি আংলঙলে বাহতৰ ঘৰলে মানে মোৰ হাজবেণ্ডৰ বায়েকৰ ঘৰলে। আমি মা গৈছো। হাই এয়া দেৱৰ এয়া মোৰ হাজবেণ্ড গৈছো। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ঘাটতে ৰখি আমি চাহটা কিবা কিবি খাই ললো। তাৰ পিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ। ইয়াতে আমি ৰখি হালদিবাৰী বুঢ়ীমাই মন্দিৰতো সোমাই সেৱা কৰি গৈছো। বাহতৰ ঘৰ পাওঁ মানে আন্ধাৰে হৈ গ'ল আৰু বেছি ডোখৰ নাই আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টত সোমালোৱে। ভিডিঅ'টো এতিয়া মই ইমানতে শেষ কৰিম, বহুত ভাগৰো লাগিছে। কাইলৈ ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকক। কাইলৈ ৰাতিপুৱা আমি যাম আকাশী গংগা, যিটো আছে নগাঁও হোজাইত। তেন্তে ৰাতিপুৱা আপোনালোকক লগ পাই আছোঁ। আমি এতিয়া আকাশী গংগালৈ আহি আছো। আমাৰ লগত আইতা আহিছে, এয়া দেৱৰ আৰু মোৰ বেটা আৰু হাজবেণ্ড। আমি খিনিয়ে গৈছো আজি আকাশী গংগা।
তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে ধূপচাকি কিনি লৈছোঁ। আমি আকাশী গংগালে আহি পাই গ'লোহি। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আকাশী গংগাখন দেখা পাব। মানে শিৱৰ থান হয় এখন। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব।
চাওক কিমান ধুনীয়া পৰিৱেশ। আমি এতিয়া মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলো। ধুনীয়া জেগা, আহিব পাৰিব, একদম বহুত ধুনীয়া পানী আছে। ভিডিঅ'টো এতিয়া মই ইমানতে শেষ কৰিম। খুব ভাল লাগিলে, খুব ধুনীয়া পৰিৱেশ, আপোনালোক আহিব চাব। যদি ভাল লাগিলে ভিডিঅ'টো তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।